আজি আমি 34 সাইজৰ ডবল কটাৰী ব্লাউজ কেনেকৈ সহজে কাটিং কৰিব পাৰি আজি তাকে দেখুৱাম। প্ৰথমে আমি ব্লাউজৰ দিশটো ল'ম। ব্লাউজৰ দিশটো হৈছে 13.5। প্ৰথমে আমি স্কেলেৰে এনেকৈ আঁচ এডাল টানি ল'ম। তাৰপাছত আমি দিশটো জোখ ল'ম। তাৰপিছত দিশ হৈছে 13.5, তাৰ লগত আমি 1 ইঞ্চি যোগ দিছোঁ 14.5। এতিয়া মই 14.5ত এটা বিন্দু দিছোঁ। অলপ আঁতৰত 14.5ত আৰু এটা বিন্দু দি লৈছোঁ। তাৰপাছত আমি এনেকৈ আঁচ এডাল টানি লৈছোঁ। তাৰপাছত আমি কান্ধৰ জোখ ল'ম। কান্ধৰ জোখ হৈছে 5.5। তাৰ তলত আৰু এটা বিন্দু দিম 5.5ত। তাৰপাছত এনেকৈ আঁচ এডাল টানি ল'ম। তাৰপাছত আমি আৰ্মহোলৰ জোখ ল'ম। আৰ্মহোলৰ জোখ হৈছে 5.7। অলপ আঁতৰত আৰু এটা বিন্দু দিছোঁ 5.7ত। তাৰপিছত এনেকৈ সমান কৰি আঁচ এডাল টানি লৈছোঁ। এতিয়া আমি বুকুৰ জোখ ল'ম। বুকুৰ জোখ হৈছে 34। 34ক আমি 4ৰে হৰণ কৰিম 8.5 ওলাব। মই 8.5ত এটা বিন্দু দিছোঁ আৰু মই 1.5 ইঞ্চি এক্সট্ৰা কাপোৰ ৰাখিছোঁ। আপোনালোকে 2 ইঞ্চি বা 2.5 ইঞ্চিও ৰাখিব পাৰে। তাৰপাছত মই কঁকালৰ জোখ ল'ম। কঁকালৰ জোখ হৈছে 30। 30ক আমি 4ৰে হৰণ কৰি 7.2 ওলাইছে। মই এনেকৈ 7.2ত এটা বিন্দু দি লৈছোঁ। তাৰপাছত আমি 1 ইঞ্চি টাক্সৰ বাবে ৰাখি দিছোঁ আৰু 1.5 ইঞ্চি এক্সট্ৰাকৈ ৰাখি দিছোঁ। তাৰপিছত এই বিন্দুকেইটা একেলগ কৰি সমান কৰি আঁচ টানি ল'ম। তাৰপাছত আমি আৰ্মহোল শ্বেপ দিবৰ বাবে 1.3ত এটা বিন্দু দিছোঁ। তাৰপাছত আমি ইফালে ৰাখিছোঁ 1/2 ইঞ্চি আৰু ইফালে ৰাখিছোঁ আমি 0.7 ইঞ্চি। তাৰপাছত আমি কান্ধৰ আৰু আৰ্মহোল বিন্দুকেইটা এনেকৈ সমান কৰি ভাগ কৰি এটা বিন্দু দি ল'ম। তাৰপিছত এই বিন্দুকেইটা একেলগ কৰি আৰ্মহোল শ্বেপটো দি দিম। প্ৰথমে মই এনেকৈ ফুট কৰি দি লৈছোঁ। তেতিয়া শ্বেপটো দিবৰ সুবিধা হয়। এফালে মই 1/2 ইঞ্চি আৰু ইফালে 0.7 ইঞ্চি ডাউন কৰি দিছোঁ, যাতে কাষলতিৰ ফালে কাপোৰটো কোচ খাই নাথাকে বা ফুলি নাথাকে। তাৰপাছত আমি পিঠি কাটৰ বাবে তলৰ ফালে 2 ইঞ্চি লৈছোঁ। তাৰপাছত আমি দিশটো ৰাখিছোঁ 9 ইঞ্চ আৰু বহলটো ৰাখিছোঁ 2.7 ইঞ্চি। তাৰপাছত এই বিন্দুকেইটা এনেকৈ আঁচ টানি সমান কৰি ল'ম। তাৰপাছত আমি এনেকৈ শ্বেপ দিবৰ বাবে 0.7 ইঞ্চিত এটা বিন্দু দিছোঁ। আপোনালোকে আপোনাৰ হিচাপ মতে পচন্দ অনুসৰি শ্বেপটো দি দিব। মই ৰাউণ্ড শ্বেপে দিছোঁ এতিয়া। তাৰপাছত ইফালে অলপ এনেকৈ বহল কৰি লৈছোঁ। তেতিয়া শ্বেপটো ভালদৰে দেখিব ধুনীয়া হৈ পৰে। আপোনাৰ যদি ব্লাউজৰ কান্ধখন তললৈ খহি যায়, তেতিয়া আপুনি গলৰ ফালে 0.2 ইঞ্চিত এনেকৈ ডাউন কৰি দিব। তাৰপিছত এনেকৈ স্কেলেৰে তাৰপাছত মই কঁকালৰ ফালে এনেকৈ সমান কৰি লৈছোঁ। সমান কৰি এনেকৈ বিন্দু এটা দি লৈছোঁ। এই বিন্দুটো
4 ইঞ্চি ওলাইছে তাৰ ওপৰলৈ আমি 4 ইঞ্চিতে আৰু এটা বিন্দু দি লৈছো। তাৰপাছত এনেকৈ মাছ এডাল টানি লৈছো। টাক্সৰ দিশ ৰাখিছো মই 5.5। তাৰপাছত আমি ইফালে যে 1 ইঞ্চিটো ৰাখিছো সেই 1 ইঞ্চিটো আমি এনেকৈ হাফ ইঞ্চ কৰি এই আঁচডালৰ দুই কাষে বহুৱাই ল'ম। তাৰপাছত এনেকৈ এই কোণটোৰ পৰা এই কোণকেইটা আমি মিলাই ল'ম। তাৰপাছত আমি কঁকালৰ চাইডে এনেকৈ হাফ ইঞ্চি ওপৰলৈ উঠাই দিম। এতিয়া আমাৰ বেক পাৰ্টটো কমপ্লিট হৈ গ'ল। এতিয়া চাওক আৰু এটা কথা আপোনালোকক কৈ দিম। যেতিয়া আমি কান্ধখনৰ চিলাম হাফ ইঞ্চি ওপৰলৈ, হাফ ইঞ্চি ওপৰ ফালে চিলনিত যাব। তাৰপাছত আমি এই হাফ ইঞ্চি যেতিয়া আমি আৰ্মহোলটো চিলাই কৰিম তেতিয়া হাফ ইঞ্চি সোমাই যাব। তাৰপাছত আমি হাফ ইঞ্চি তেনেকৈ আঁতৰত এনেকৈ চাম আৰ্মহোলটো ওলাইছে নে নাই। মোৰ আৰ্মহোল আছিল 15 অলপ বেছি ওলাইছে, একো নাই, কিন্তু ঢিলা হ'লে লুজিঙৰ কাৰণে হৈ যাব। এতিয়া মই এই বেক পাৰ্টটো কাটিং কৰিম।